এইটো পৰঠা বনাবলৈ আটা লৈ লৈছোঁ মই আৰু কুটি থোৱা চব্জি আছে গাজৰ বন্ধাকবি আৰু এয়া সয়াবিন মই চয়া চাংছবিলাক মিক্সিত মাৰি গুড়ি কৰি লৈছিলোঁ পিঁয়াজ ৰুকি লৈছোঁ আৰু প্ৰয়োজন অনুসাৰে জলকীয়া দিব পাৰে কচুৰি মেথি অকণমান লাগিব আজৱাইন লৈছোঁ ইয়াতে দি দিলোঁ এতিয়া অলপ ঘি দিম 1 চামুচমান কচুৰি মেথিবিলাক এনেকৈ দি দিলোঁ নিমখ দিলোঁ এইবিলাক ভেজিটেবলছবিলাক দি দিম ধুনীয়াকৈ মিক্স কৰি ল'ম কাশ্মীৰী লাল মিৰ্চ দি দিলোঁ এতিয়া অলপ অলপ পানী দি সানি যাম অলপ মুঠা হওঁতে মই অলপ তেল দি দিলোঁ ৰিফাইন তেল মুঠা হৈ গ'ল এতিয়া এইটো দি দিম 5 মিনিটমান কাউণ্টাৰটপটো অলপ চাফা কৰি ল'ম এতিয়া অলপ পেলাই লওঁ বেলনা মাৰি সহায়ত অলপ অলপ লাডু লৈ ল'ম ডাঙৰ ডাঙৰ অলপ ডাঙৰ ডাঙৰকৈ লাডুটো বনাই লৈছোঁ এতিয়া বেলি যাম এখন এখনকৈ আৰু টাৱাত ঘি গৰম কৰি এনেকৈ সেকি যাম এফালে ঘি দি লৈ পিনি ওলোটাই দি তাৰ ইটো চাইডেও ঘি লগাই ল'ম এনেকৈ সেকি যাম পৰঠা তৈয়াৰ হৈ যাব আজি ব্ৰেকফাষ্টত এনেকৈয়ে পৰঠা খালোঁ ল'ৰা ছোৱালীয়ে নহ'লেতো চব্জি নাখায় এনেকৈয়ে পৰঠাৰ ভিতৰত ভৰাই দিলোঁ কুটি কৰি গাজৰ বন্ধাকবি পিঁয়াজ হৈ গ'ল এতিয়া গৰম গৰম দৈৰ লগত ঠাণ্ডা ঠাণ্ডা দৈ আৰু গৰম গৰম পৰঠা দিনৰ লাঞ্চ আছিলে বিৰিয়ানী তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি লওঁ মেৰিনেশ্যনৰ কাৰণে আধা কেজি চিকেন লৈ লৈছোঁ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ এতিয়া তাতে দৈ দি দিম বিলাহী দি দিলোঁ এটা সৰু চাই কাটি লৈছিলোঁ আদা নহৰু পেষ্ট বিলাহীটো অপশ্যনেল হয় নিদিলেও হয়
ৰঙা জলকীয়াৰ গুড়ি দি দিছোঁ 1 চামুচ। কাশ্মীৰী লাল মিৰ্চটো লৈছোঁ মই অকল কালাৰৰ কাৰণে। এতিয়া এনেকৈ ভাজি থোৱা পিঁয়াজ দি দিলোঁ আধা ফাল। বাকীখিনি বিৰিয়ানী বনাওঁতে ব্যৱহাৰ কৰিম। আৰু এয়া শুকান গোটাকৈ মছলা দি দিলোঁ, গৰম মছলা, লং, ইলাচি, ডালচেনি। নিমখ হালধি সোৱাদ অনুসৰি দি ল'ব। হালধি 1 চামুচ, নিমখ এনেকৈ সোৱাদ অনুসৰি দিলেই হ'ল আৰু। এতিয়া জালুক গুড়ি কৰি থোৱা আছিলে, লগত ইলাচি আৰু ডালচেনিও মই খুন্দি থৈছিলোঁ কেইটামান, 2টা, আৰু ইলাচি আৰু লং 2টা। গোটা জিৰা, গোটা ধনিয়া এয়াও মই অকণমান এনেই জাষ্ট খুন্দি গৰম কৰি দি দিছোঁ। প্ৰায় গোটাই কৰি ৰাখিছোঁ, বেছি মিহি মছলাৰ প্ৰয়োজন নাই বিৰিয়ানীত। এতিয়া ভালকৈ সানি ল'ম, হাতেদিয়ে মোহাৰি লৈছোঁ আৰু ইয়াক 2 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ ফ্ৰিজত থৈ দিম। মেৰিনেশ্যন হৈ থাকিব। মেৰিনেটেড হ'লে যিমানেই বেছি সানিম সিমানেই ভাল হ'ব। নেমু চেপি দিবলৈ পাহৰি গৈছিলোঁ, এতিয়া নেমু দি দিলোঁ চেপি। তাৰপিছত ঢাকি থৈ দিম। পিঁয়াজটো বিৰিয়ানী দিবৰ কাৰণে আৰু মেৰিনেশ্যনত দিবৰ কাৰণে কেনেকৈ ভাজি লৈছিলোঁ তাৰ ভিডিঅ'টো দেখাইছোঁ। দীঘল দীঘলকৈ এনেকৈ কাটি লৈছোঁ, পাতল পাতলকৈ, আৰু এনেকৈ ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। কেৰাহীত তেল গৰম কৰি এতিয়া মিঠাতেল দি দিলোঁ 2 চামুচমান, আৰু 1 চামুচমান ৰিফাইন অইলো দি দিছোঁ আন্দাজত। আৰু বিৰিয়ানী অপৰিহাৰ্য ঘিউ ইয়াত ইউজ কৰিম মই, কাৰণ ঘি নহ'লে বিৰিয়ানীৰ ধুনীয়া মিঠা সোৱাদটো নাহিব। এতিয়া তেল গৰম হ'লে চিকেনখিনি ডিৰেক্টলি ইয়াতে দি দিম। ইমান হেভি ডিছ কাৰণে এইটো মই লাঞ্চতে প্ৰিপেয়াৰ কৰিছোঁ, ডিনাৰলৈ থোৱা নাই। ডিনাৰত ইমান হেভি খালে হজম নহয়, সেইকাৰণে যিমান পাৰোঁ দিনতে বনাব খুজিছোঁ। এতিয়া ঢাকি ঢাকি বনাই থাকিম হাফ কুক হোৱালৈকে। হাফ কুক হোৱাৰ পিছত মই ইয়াক ডিৰেক্টলি কুকাৰলৈ ট্ৰান্সফাৰ কৰিম। ডাইৰেক্টলি কুকাৰতো বনাব পাৰি, কিন্তু কুকাৰৰ তলিটো লাগি যাব পাৰে বুলি মই এনেকৈ বনাইছোঁ। এতিয়া ঢাকি থৈ দিম। এয়া চিকেনটো আধা কুক হৈ গৈছে, এতিয়া কুকাৰলৈ ট্ৰান্সফাৰ কৰিম। এতিয়া কুকাৰত মই চিকেনটো দি দিছোঁ অলপ ঘিউ দি, কিন্তু তাৰে আধাহে দিছোঁ কাৰণ ইয়াৰ ওপৰত মই লেয়াৰিং কৰিম। আৰু চাউলটো সিজোৱা নেদেখুৱালোঁ, এইটো আধা সিজাই লৈছোঁ বাচমতি চাউলটো, নিমখ আৰু অলপ গৰম মছলা দি। এনেকৈ প্ৰথম লেয়াৰটোৰ পাছত এইবাৰ আকৌ ইয়াৰ ওপৰত ৰৈ যোৱা চিকেনখিনি দিছোঁ বাকী। তাৰ ওপৰত আকৌ আধা সিজোৱা বাচমতি চাউল দি দিম। মোৰ অকণমান বেলেগ কামত লাগি থাকোঁতে অকণমান সিজিয়ে গ'ল বেছিকৈ চাউলটো, একেবাৰে আধা সিজা নহ'ল, মোৰ প্ৰায় 70% মান কুকড হ'ল। এতিয়া ওপৰত পদিনাৰ পাত, ধনিয়া আৰু বইল কৰি থোৱা আলু দিছোঁ কেইপিচমান,
আৰু এই পিঁয়াজখিনি দিছোঁ ভাজি থোৱা। এতিয়া তাৰ ওপৰত ফুড কালাৰ আৰু গাখীৰ মিলাই থৈছিলোঁ এয়া দি দিছোঁ। আপোনালোকে কেশৰো ইউজ কৰিব পাৰে। এয়া অলপ পানী দি দিলোঁ। কুকাৰটো খুলি দিওঁতে দুটা হুইচেল মৰাৰ পিছত এনেকৈ খুলি দিছোঁ। হুইচেল যোৱাৰ পাছত ধোঁৱাৰ কোবত একো দেখাই পোৱা নাই কেমেৰাত। এতিয়া বিৰাট আলফুলে এখন চেপেটা এনেকুৱা হেতাৰে উলিয়াই ল'ব, লাহে লাহে এটা এটাকৈ, যাতে চাউলবোৰ ভাঙি নাযায়। এয়া বিৰিয়ানী হৈ গ'ল। গৰমে গৰমে লাঞ্চত পৰিৱেশন কৰিলোঁ। তাৰপাছত এতিয়া ৰাতিৰ সাজত বনাম মই দালি আৰু খিচিৰি। তাৰ কাৰণে লৈছোঁ পটল, ভাতকেৰেলা, আলু, আপুনি যি চব্জি দিব বিচাৰে আৰু পিঁয়াজ, শুকান জলকীয়া আৰু অকণমান আদা ৰুকি লৈছোঁ। আৰু মচুৰ লৈছোঁ অকণমান, আৰু মগু কম আছিল কাৰণে তিয়াই ধুই থৈ দিছোঁ। আৰু এয়া হৈছে এক বাতিতকৈ অলপমান কম দালিয়া। কুকাৰত তেল গৰম কৰি লৈছোঁ। তেল গৰম হৈ গ'লে শুকান জলকীয়া, পাঁচফোৰণ আৰু কেইটামান জিৰা দি পিনি ফুটাই লৈছোঁ। এতিয়া পিঁয়াজ দি দিম। অলপ ৰঙচুৱা হ'লে ভাজি লোৱাৰ পাছত চব্জিখিনি দি দিম আৰু দালিখিনি ঢালি দিম। দালিখিনি দি দিলোঁ। দালি আৰু খিচিৰিটো স্বাস্থ্যৰ কাৰণে বিৰাট ভাল। কলেষ্ট্ৰল কটোৱাত সহায় কৰে, বেড কলেষ্ট্ৰলটো। আৰু সকলোৱে এইটো খাব পাৰে। ডায়েবেটিছ থকা লোকেও খাব পাৰে, প্ৰেছাৰ থকা লোকেও খাব পাৰে। এতিয়া দালিয়াখিনি দি ভাজি ল'ম। আদা ৰুকাটো দি দিলোঁ। নিমখ, হালধি পাউডাৰ, আধা বাতি ৰৈ যোৱা ভাত আছিলে ৰাতিৰ, সেয়াও দি দিলোঁ। এতিয়া ঘি চামুচ দি দিলোঁ। পানী ঢালি দিলোঁ। পানী অলপ বেছিকৈ দিব লাগিব। এতিয়া হুইচেল মাৰি দিম। 7টা, 8টা বা 10টাও মাৰিব পাৰি। হৈ যাব তৈয়াৰ। এতিয়া কণীৰ ভুজিয়া আৰু আমৰ আচাৰৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলোঁ। আজি ব্ৰেকফাষ্ট, লাঞ্চ আৰু ৰাতিৰ সাজত কি খালোঁ তাকেই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভাল পালে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।